Hello everyone, welcome back to my channel. Namaskar, মই চায়নিকা আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ চেনেললৈ। সো আজি অলমোস্ট 2 ইয়াৰ্ছৰ পিছত মই এটা ভ্লগ দিব ওলাইছো, যোনটো ভ্লগৰ কাৰণে হয়তো এতিয়াতো কোনো ৱেইট কৰা নাই। আই নো ইট ভেৰি ৱেল, বাট যেতিয়া মই লাষ্ট মোৰ প্লেলিষ্টত যোনখিনি ভিডিঅ'জ আছে মই আপলোড কৰা, তাৰ যোনটো লাষ্ট সেকেন্ড ভিডিঅ'। সো লাষ্ট মই এটা ৰেচিপি ভিডিঅ' আপলোড কৰিছিলোঁ। তাৰ আগৰ যোনটো ভিডিঅ' সেইটোত মই এটা নিউ ডেষ্টিনেশ্যন পাৰ্ট 1 এনেকৈ দিছিলোঁ, আৰু তাত মই ক'ৰবালৈ যাব ওলাইছিলোঁ, আৰু সেইটো এটা পাৰ্ট 1 ভিডিঅ' আছিলে। তাৰপিছত মানে এনেকুৱা হ'ল, বহুত এনেকুৱা কিবা ব্যস্ত হৈ গ'লোঁ। তাৰপিছত যি আৰু লকডাউন এভৰিথিং আৰু চব আহি মেলি খেলি মেলিতে মানে মোৰ থাকি গ'ল। তাৰপিছত ভিডিঅ' নবনাই কিবা বনাব মন নোযোৱা নিচিনা হৈ গ'ল সঁচা ক'ব গ'লে। বাট লাহে লাহে যেতিয়া মই ফোনটো চাওঁ, মই যোনখিনি ভিডিঅ'জ বনাই থৈছিলোঁ সেইখিনি বাৰে বাৰে যেতিয়া দেখোঁ, এনেকুৱা লাগে যেন মই ভিডিঅ'জকেইটা দিব লাগিছিলে, বাট সদায় থাকি যায়। চ' ফাইনেলি আজি দিব ওলাইছোঁ সেই ভিডিঅ'জটো য'ত মই যাব ওলাইছিলোঁ। এতিয়া পিছে মই সেইটো জেগাত নাই, বহুতে জানে, কিন্তু ভিডিঅ' চাই পেলাই যোনে মোক জানিছিলে তেওঁলোকক কৈছোঁ। আচলতে মই মেঘালয়া গৈ আছোঁ। আপোনালোকে দেখিলে সেইটো আমাৰ ক'ভিডৰ টাইম আছিলে, 2021 ছেপ্টেম্বৰ, আৰু এইটো দিন আছিলে 18 ছেপ্টেম্বৰ। 17 ছেপ্টেম্বৰত মই ঘৰৰ পৰা আহিলোঁ গুৱাহাটী, আৰু 18 ছেপ্টেম্বৰত মই ওলাইছোঁ মেঘালয়ালৈ। আৰু তাতে ক'ভিড চেকিং তেতিয়া বহুত হৈ আছিলে, পূৰা ক'ভিডৰ টাইম আছিলে যিহেতু ক'ভিড হৈ আছিলে। আৰু মই আচলতে গৈ আছোঁ মৌচিনৰাম, আৰু মৌচিনৰাম হৈছে ইণ্ডিয়াছ হাইয়েষ্ট ৰেইনফল য'ত হয় সেইখন জেগা, আৰু ইট ইজ দ্য ৱেটেষ্ট প্লেচ অন আৰ্থ। চ' বহুত ভিজা হয়, আৰু সেইটো জেগালৈ মই গৈ আছোঁ। কিয় গৈছোঁ আপোনালোকক লাহে লাহে কৈ আছোঁ। এয়া চাওক, আমি এতিয়া ব্ৰেকফাষ্ট কৰিবৰ কাৰণে নামিছোঁ। নংপুত আছে এখন ধুনীয়া ৰিজৰ্টে হয়, জিৱা ভেজ বুলি, পিয়'ৰ ভেজ হয়। চ' আমি তাতে সৰুকৈ অলপকৈ মানে ব্ৰেকফাষ্ট কৰিবৰ কাৰণে ৰখিছিলোঁ। বাট ভিউটো ইমান ধুনীয়া, আৰু ৰেষ্টুৰেণ্টখন ভালো লাগিলে মোৰ। চ' অলপমান ক্লিপ লৈ ল'লোঁ। মোৰ ভণ্টিও গৈছিলে মোক থ'বৰ কাৰণে। আৰু আমি ইমান ধুনীয়া ভিউ এনজয় কৰি খানালৈ ৱেইট কৰি আছিলোঁ। আৰু চাবচোন মুখখন, খানালৈ ৱেইট কৰি থাকোঁতে কাৰ এনেকুৱা লাগে বাৰু, কেতিয়া আহিব এনেকুৱা মনত লাগি থাকে ন, যিমান মেচিয়ৰ্ড আমি ডাঙৰ হ'লেও। আৰু এয়া আমি আলু পৰাঠা লৈছিলোঁ। আলু পৰাঠা বহুত টেষ্টি আছিলে, আৰু পূৰা ষ্টাফিংখিনি বহুত ভাল আছিলে। চ' আপোনালোকে ট্ৰাই কৰিব পাৰে। আৰু সৰু বাচ্ছাবিলাকৰ কাৰণেও এক্সট্ৰা তেওঁলোকে চেয়াৰ দিয়ে। মই অলপমান লৈছিলোঁ, বাট ইমান ভালকৈ নহ'ল, বাট ভাল আছিলে, তেওঁলোকৰ হস্পিটেলিটি ভাল আছিলে দেই। চ' আমি ব্ৰেকফাষ্ট কৰিব সোমাইছিলোঁ। ষ্টাৰ্টিঙতো দেখালোৱে, এইটো জিৱা ভেজ, পিয়'ৰ ভেজ হয়, আৰু বহুত ভাল লাগিলে। মানে প্ৰাইচেছখিনিও ঠিকে, আৰু নৰ্মেল, মানে ৰিজনেবলে হ'লেও পূৰা বহুত কম নহয়। আৰু বাকীটো টেষ্টি লাগিলে খাই। মানে আমি আলু পৰাঠা খাইছিলোঁ, একদম ষ্টাফিং পূৰা ভাৰকৈ, আৰু ষ্টাফিং ভাল লাগিলে। কিবা ট্ৰাই কৰিব পাৰে, আৰু পোৱালীবিলাককো এক্সট্ৰা এটা চেয়াৰ দি দিয়ে। আৰু এতিয়া আমি ওলাইছোঁ স্কটলেণ্ড অফ ইষ্টৰ অভিমুখে, মানে শ্বিলং। চ' শ্বিলং পামগৈ, তাৰপিছত মৌচিনৰাম শ্বিলঙৰ পৰাও ভালেমান দূৰ হয়। চ' এতিয়া আমি গৈ আছোঁ। ইমান ধুনীয়া ৰাস্তাটো, দেখিলেই ভাল লাগে। একেই হয় চব, আমাৰ অসমত যি আছে গছ গছনি একেই হয়, কিন্তু তেওঁলোকে ইমান পৰিপাটিকৈ থয়, ইমান চফাকৈ থয়, দেখিলে সেইকাৰণে ভাল লাগে। আৰু এতিয়া আমি পাবলৈ হৈছোঁ বৰাপানী, আৰু তাৰ আগত যোনখিনি ষ্টাৰ্টিঙে ইমান ধুনীয়া লাগে, মানে গোটেই জেগাটোৱে। মই আপোনালোকক ক'ম লাহে লাহে মই তাত কিমান দিন থাকিলোঁ, কিয় থাকিলোঁ, কিন্তু যিমান দিন থাকিলোঁ বহুত বেছি মেমৰিজ আছে। আৰু সেইকাৰণে আচলতে মই এই ভ্লগটো বনাবৰ কাৰণে আজি ওলালোঁ, কাৰণ
ফোনত স্পেচ নাইকিয়া হৈ যায় কিন্তু মোৰ ভিডিঅ'ছবিলাক ডিলিট কৰিবলৈ মন নাযায় আৰু চাই থাকক এইটো ভিউটো যোনে যোনে আহিছে সেইটো গম পায় ইমান দিনৰ মূৰত আহি ইমানে ভাল লাগে খালি ইয়াতে ভিউ পইণ্টত ক'ভিডৰ কাৰণে যোনবিলাক মেগী ষ্টল ভুট্টা এইবিলাক থাকে আগতে এতিয়া নাই এইবিলাক মিছ কৰিছোঁ বাট ভিউটোতো কোনেও মিছ কৰিব নোৱাৰে ৰ সো এতিয়া আকৌ ওলালোঁ বৰাপানীৰ ধুনীয়া ভিউ এনজয় কৰাৰ পিছত শ্বিলঙলৈ বুলি আৰু শ্বিলঙৰ পিছতে নিজৰ ডেষ্টিনেশ্যনলৈ আমি গৈ আছোঁ আৰু মানে মোক থ'বলৈ আহিছিলে ভণ্টি দাদাহঁত চব সো গৈ আছোঁ আমি গাড়ীখন ইন'ভা এখন গুৱাহাটীৰ পৰাই ৰেণ্টত লৈছিলোঁ কাৰণ নিজৰ গাড়ী নৰ্মেলি আহিবলৈ অলপ প্ৰব্লেম হয় মানে যিহেতু হিল ষ্টেচনত চবৰে হেবিট নাথাকে ড্ৰাইভ কৰাটো সেইটো কাৰণে আৰু এতিয়া আমি গৈ আছোঁ মৌচিনৰামলৈ তাতকৈ আগত আমি শ্বিলং পাম সো তাৰপিছত মৌচিনৰাম যাম আপোনালোকে ভিউবিলাক অলপ এনজয় কৰক আৰু ময়ো এনজয় কৰি লওঁ বাই বাই এতিয়া টাইমটো দেখাম চাব 1টা বজাই নাই দুপৰীয়া আৰু ৱেডাৰটো চাওক এনেকুৱা লাগিছে সন্ধিয়াই হ'ব গোটেই ডাৱৰ একদম কুঁৱলী
আমি সবে একদম লেকচাৰ দি পুৰা গৈ আছিলোঁ ভণ্টি একদম কিবা এটা খুব এক্সপ্লেইন কৰিছে কিবা কৰিছিলে এতিয়া পিছে পাহৰি গৈছোঁ আৰু তেনেকৈ আমি গৈ আছিলোঁ ৱেডাৰটো এনজয় কৰি ইমান ধুনীয়া আছিলে ৱেডাৰটো Wow, just look at this. Oh my god, ইমানে ধুনীয়া কি কম মানে মোৰ এতিয়াও মই ভিডিঅ'টো এতিয়া এডিট কৰিছোঁ ষ্টিল আই কেন ফিল দ্যাট মোমেণ্ট মানে ইমান ধুনীয়া আছিলে আপোনালোকে চাওক না এবাৰ কেনেকুৱা ধুনীয়া লাগিছে আই নো মেঘালয় মেক্সিমাম যিমানে এই ভিডিঅ'টো চাইছে চবেই গৈছে বাট ইয়েছ যোনে গৈছে এইবিলাক মোমেণ্ট যেতিয়াই দেখে চাগে কেতিয়াও পাহৰিব নোৱাৰে ৰাইট সো সেয়াই আমি তেনেকৈ গৈ পালোঁগৈ আৰু এখন আমি কেফেলৈ গ'লোঁ একচুৱেলি ডাইৰেক্টলি মচেনৰাম আমি পালোঁগৈ যিহেতু আমাৰ বহুত ভোক লাগি আছিলে সো ফাৰ্ষ্ট এখন কেফেলৈ গ'লোঁ হেল্ল' মই আপোনালোকক এটা বস্তু দেখাম ৰ'ব এতিয়া ইমানে বেছি ধুনীয়া অলপমান দিওঁ ৰ'ব Bangladesh. Very plain. To Bangladesh. Border. My God, ekini. So, na kiman besi dunia. Aru. Hey, kini jaga. Hey, kini. White जो ओলাই আছে এখিনি বাংলাদেশ মাই গড ইমানে বেছি ধুনীয়া লাগিছে মই মানে দেখিলে নাই কিমান বেছি ধুনীয়া মাই গড চুগু কেনেকুৱা লাগিছে বহুত ধুনীয়া ओके सो आपनालोके ভিউটো এনজয় কৰি থাকোতে মই কথা কিখাৰ কৈ লওঁ যে মই গৈছিলোঁ ইষ্ট খাসী হিলছৰ মচিনৰামলৈ মেঘালয়ত আছে আৰু যোনে মেঘালয়া গৈ মচিনৰাম ভিজিট নাই কৰা প্লিজ এবাৰ কৰিব একদম বহুত ধুনীয়া হয় আৰু এই কেম্পাছটো আমি PWT ভিতৰত আছিলে এখন কেফে হোটেল নিচিনা সৰু তাতে গৈছিলোঁ আৰু তাত খানাও ভাল আছিলে টেষ্টি আছিলে আৰু ভিউটোতো ক'বই নালাগে আপোনালোকে নিজে দেখিলেই আৰু মই একচুৱেলি গৈছিলোঁ JNV মচিনৰাম তাত মই কন্ট্ৰেকচুৱেল টিচাৰ হিচাপে TGT ইংলিছ হিচাপে পাইছিলোঁ হেতু কাৰণে মই তাত জয়েন কৰিবলৈ গৈ আছিলোঁ একচুৱেলি আৰু হেতু কাৰণে মই মচিনৰাম গৈছিলোঁ হোপ ইউ all like this video please do subscribe to my channel and have a nice day thank you for watching bye bye